মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ ASSLC এক্সাম 2025 ইংলিছৰ যেটো পৰীক্ষা হৈ গল এই পৰীক্ষাৰ মই আজি সেট নাম্বাৰ A এটো মই ডিসকাস কৰিম MCQ কোৱেশ্চন আনসাৰ বিলাক তোমালোকে এটো মনোযোগেৰে চাবা আৰু তোমালোকৰ যিকেটা কোৱেশ্চন শুদ্ধ হৈছে মোক কমেন্ট যোগে জনাবা আজি এক নম্বৰ কোৱেশ্চনটোৰ অপশন নম্বৰ কিমান হ'ব চাওকচোন ইয়াৰ এক নম্বৰ কোৱেশ্চনৰ অপশন নম্বৰ A হ'ব শুদ্ধ আনসাৰ নেক্সট কোৱেশ্চনটো দুই নম্বৰ কি কোৱা হৈছে দুই নম্বৰ কোৱেশ্চনৰ শুদ্ধ আনসাৰ কি হ'ব দুই নম্বৰ কোৱেশ্চনৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ C নেক্সট কোৱেশ্চনটো চোৱা তিনি নম্বৰ কোৱেশ্চনৰ শুদ্ধ আনসাৰ কি হ'ব অপশন নম্বৰ B হ'ব ইয়াৰ শুদ্ধ আনসাৰ তাৰ পিছত 4 নম্বৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ আনসাৰ হ'ব 4 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ আনসাৰ হ'ব অপশন নম্বৰ A নেক্সট কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চনৰ শুদ্ধ আনসাৰ হ'ব A নেক্সট কোৱেশ্চনটো চোৱা 6 নম্বৰ কোৱেশ্চনৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ A 7 নম্বৰ কোৱেশ্চনৰ ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশন নম্বৰ B 8 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ চাবা 8 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ C 9 নম্বৰ কোৱেশ্চনটো চোৱা 9 নম্বৰ কোৱেশ্চনৰ ইয়াৰ শুদ্ধ আনসাৰ হ'ব 9 নম্বৰ কোৱেশ্চনৰ ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশন নম্বৰ A তাৰ পিছত 10 নম্বৰ কোৱেশ্চনৰ ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশন নম্বৰ C নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো নেক্সট কোৱেশ্চনটো কি কৈছে 11 নম্বৰ কোৱেশ্চন ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ C 11 নম্বৰ কোৱেশ্চনৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ C 12 নম্বৰ কোৱেশ্চনৰ ইয়াৰ শুদ্ধ আনসাৰটো কি হ'ব 12 নম্বৰ কোৱেশ্চনৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ A 13 নম্বৰ কোৱেশ্চনৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ A 14 নম্বৰটো চোৱা কি কৈছে 14 নম্বৰ কোৱেশ্চনৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ C হ'ব 14 নম্বৰ কোৱেশ্চনৰ আনসাৰ তাৰ পিছত 15 নম্বৰটো চোৱা 15 নম্বৰ কোৱেশ্চনৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ B নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চন 16 নম্বৰ কোৱেশ্চনৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ B 16 নম্বৰ কোৱেশ্চনৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ B 17 নম্বৰটো চোৱা 17 নম্বৰ কোৱেশ্চনৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ C হ'ব 17 নম্বৰ কোৱেশ্চনৰ শুদ্ধ আনসাৰ 18 নম্বৰ কোৱেশ্চনটো চোৱা 18 নম্বৰ কোৱেশ্চনটোত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ B 19 নম্বৰ কোৱেশ্চনটো চোৱা 19 নম্বৰ কোৱেশ্চনটোৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ D নেক্সট কোৱেশ্চনটো চোৱা 20 নম্বৰ কোৱেশ্চনৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ C নেক্সট কোৱেশ্চনটো চোৱা 21 নম্বৰৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ B 21ৰ কোৱেশ্চনৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ B তাৰ পিছত নেক্সট 22ৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ C 23 টো চোৱা 23টো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ A 24 নম্বৰ কোৱেশ্চন 24 নম্বৰ কোৱেশ্চনৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ A 25ৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ B নেক্সট কোৱেশ্চন 26 নম্বৰ কোৱেশ্চনৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ A নেক্সট কোৱেশ্চনটো চোৱা 27 নম্বৰ কোৱেশ্চনৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ C তাৰ পিছত 28 নম্বৰৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ C 29 নম্বৰৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ A নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো 30 নম্বৰ কুৱেশ্চনৰ আনসাৰ হ'ব অপশন নম্বৰ C হ'ব 30 নম্বৰ কুৱেশ্চনৰ আনসাৰ 31 নম্বৰ কুৱেশ্চনৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ A 32 নম্বৰ কুৱেশ্চন
32 নম্বৰ কুৱেশ্যনৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ এ তাৰপিছত 33 নম্বৰ কুৱেশ্যনৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি 34 নম্বৰ কুৱেশ্যনৰ চোৱা 34 নম্বৰ কুৱেশ্যনৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ সি 35 নম্বৰ কুৱেশ্যন ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ বি 36 নম্বৰ কুৱেশ্যন ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ সি 37 ৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ সি 38 ৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ বি নেক্সট কুৱেশ্যন 39 ৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ বি 40 নম্বৰ কুৱেশ্যনৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব 40 নম্বৰ কুৱেশ্যনৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ বি 41 নম্বৰৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব 41 নম্বৰৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব 41 ৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ বি 42 ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ 42 ৰ শুদ্ধ আনসাৰটো হ'ব ইয়াৰ অপশ্যন নম্বৰ ডি এতিয়া 43 নম্বৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ এ 43 শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ এ 44 ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ এ 45 ৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ এ থ্যাংক ইউ আজি তোমালোকৰ সৈতে এইখিনিয়ে এমচিকিউ ডিসকাস কৰা হৈছে তোমালোকে কিমান নম্বৰ পাইছা মোক কমেন্ট যোগে জনাবা আৰু তোমালোকৰ অহা যিবিলাক এক্সাম আছে এই এক্সাম বিলাকৰ তোমালোকে এমচিকিউ যদি সলভ লব বিচাৰা তেতিয়া হলে মোৰ ষ্টাডি উইথ জেম চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এইখিনি কৈ আজিৰ ক্লাছটো সামৰণি মাৰিছো